আমি বিশেষকৈ UPDS-বিলাকত শান্তি কেন্দ্ৰ চৰকাৰ আৰু UPD আৰু 2021 ছয়টা উদ্যোগপতি সংগঠনবিলাকৰ শান্তি PCB কৰা হৈছে। কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে ছয়টা উদ্যোগপতি সংগঠনৰ লগত আলাপ আলোচনা কৰি তাত PCB কৰা হৈছে। মেমৰেণ্ডাম অফ সেইবিলাকত দফা দফা সেই গোটেইখিনি ৰূপায়ণ কৰা স্বাৰ্থত আমি পৃথিৱীবিধত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি প্ৰকাশ কৰিম। তেখেত আমি এপইণ্টমেণ্ট বিচাৰিছোঁ, এপইণ্টমেণ্ট দিয়া হৈছে। তাৰ বাহিৰেও স্পেচিয়েল পেকেজৰ পৰা আৰম্ভ কৰি আৰু লগতে আমাৰ বহু দিনৰ পৰা আমি ভাবি কৰি আহিছোঁ ৰাজনৈতিক সমস্যা, সেই গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰধানমন্ত্ৰী আমি কৰিলোঁ। আৰু লগতে আমাৰ সাংসদত MPও লগতে আছে আৰু আমাৰ কাৰ্বি আংলঙৰ 4জন বিধায়ক আছে, তেওঁলোক গৈছে। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিমানখিনি মোৰ কলিগছ PM MEC গোটেইখিনি আহি আমি কৰিলোঁ আৰু সেই সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰধানমন্ত্ৰী আপোনালোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে আৰ্টিকল 244 যিটো সেই বিষয়ে আপোনালোকে আলোচনা কৰা হৈছে। সেইটো আমি সেই গোটেইখিনি মেমৰেণ্ডামত দিয়া হৈছে আৰু এবাৰ হৈ আমি 4বাৰ মেমৰেণ্ডামটো দিলোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক্ষেত্ৰত আমি মেমৰেণ্ডাম দিয়া হৈছে আৰু সেই সমস্যাবিলাক আলাপ আলোচনা কৰি সেই সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থতে আমি আকৌ পুনৰবাৰ তেখেতক আহিছোঁ আৰু ৰিমাইণ্ডাৰ হিচাপে আমি মেমৰেণ্ডাম দিয়া হৈছে। আৰু বিশেষ কিবা প্ৰস্তাৱ প্ৰধানমন্ত্ৰীক আপোনালোকৰ আছিল নেকি? তেখেতে কৈছে যে গোটেইখিনি সমস্যাবিলাকৰ সেই মেমৰেণ্ডাম দিয়া হৈছে, সেইবিলাক তেখেতে আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম বুলি কৈছে। আৰু ডাইৰেক্ট ফাণ্ডিঙো আমি বিচাৰিছোঁ যে কেন্দ্ৰ চৰকাৰৰ পৰা যিমানখিনি আমাৰ কাৰ্বি আংলঙৰ পুঁজি দিয়ে সেই পুঁজিবিলাকক ডাইৰেক্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে দিব লাগে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সেইটো আমি ডাইৰেক্ট ফাণ্ডিঙো আমি বিচাৰিছোঁ। থেংক ইউ।